Hey guys, welcome back my YouTube channel. So guys, আজি গুৱাহাটীলৈ যাব আছে. So guys, আজি গুৱাহাটী যাম তো ৰাতিকে. তো guys, লগ পাই আছো ষ্টেচনত. A few moments later. তো guys, এয়া আহি পালো আমি ষ্টেচন আৰু এয়া অভিজিত মনোজ আৰু এয়াই আমাৰ গহপুৰ ষ্টেচন। তো আহক বন্ধুসকল আমাৰ গহপুৰ ষ্টেচন ভিতৰলৈ যাওঁ আৰু এয়া হেমন্ত বিৰাট ফূৰ্তিত আছে। कौन है ये लोग कहां से आते हैं তো বলক ভিতৰলৈ যাওঁ আমি ইয়াতে ৰখি আছো আৰু ট্ৰেইন এটা আহি পালে তো এইটো ট্ৰেইন নহয় ইয়াৰ পিছত আকৌ নেক্সট এটা আহিব সেইটো ট্ৰেইনতে আমি যাম তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক 2000 years later. তো ফাইনেলি গাইজ ট্ৰেইনখন আহি পালে বহুত অপেক্ষাৰ পাছত তো আমি এইটো ট্ৰেইনতে যাম আৰু আমাৰ ছিটখন একেবাৰে লাষ্টত আছে একেবাৰে লাষ্টত মানে আছে আৰু লাষ্টতে অলপ তো গাইজ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক বেছি দীঘলীয়া নকৰোঁ আৰু ইয়াতে তো আগলৈ চাই থাকক ভিডিঅ'খন তো গাইজ গোটেই ৰাতি পাৰ কৰি ফাইনেলি আমি কামাখ্যা ষ্টেচন আহি পালোঁ আৰু তো গাইজ কামাখ্যা ষ্টেচনৰ ৰাতিপুৱা কি ধুনীয়া এটা ভিউ দেখে ন গাইজ মই বেক কেমেৰা কৰি আপোনালোকক দেখাইছোঁ ভিডিঅ'খন চাই থাকক তামাম চকু টোপনি আৰু ইয়াতে আহি পৰি গ'লোঁ ষ্টেচন বাৰ সেইটো চাব পাইছে ষ্টেচন এইটো ষ্টেচন গেট আৰু এইটো আমি কৰি আছোঁ শুই আছোঁ মানে অলপ ভাগৰ লাগিছে ন গোটেই ৰাতিটো আহি আৰু এইটো চিট দেখিবলৈ পাইছে মানে বহি আছোঁ আৰু এটা এইপিনে বাগৰি আছে এইটো দেখিবলৈ পাইছে আৰু এটা সেইটো দেখিবলৈ পাইছে তিনিজনে তিনিটা চাইডত পৰি আছোঁ আৰু ষ্টেচন আহি পোৱাৰ পাছত চাহ খালোঁ খাই কেনে আৰু বাহিৰত ওলাই আহিলোঁ আৰু ওলাই আহি কিনে ইয়াতে অলপ ৰেষ্ট লৈছোঁ চ' ভিতৰত মানে ষ্টেচনত বহুত মানুহ আছে চ' সেইকাৰণে ইয়াতে অলপ ৰেষ্ট লৈ আছোঁ আৰু তাৰপৰা সময় হ'ব সময়মতে গুচি যাম আৰু চাই থাকিব ভিডিঅ'টো সম্পূৰ্ণকৈ